নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জীৱন উদ্দীপনা। ৰিইনভেণ্ট ইয়ৰ ড্ৰিমছ, ৰিপাৰ্পাজ ইয়ৰ লাইফ। প্ৰিয় বন্ধুসকল, জীৱনটো এটি পলৰ সমষ্টিয়ে নহয় জানো? কিন্তু প্ৰতিটো পল কিদৰে পাৰ হৈ যায় গমকে পোৱা নাযায়। ভাবি থকা কামবোৰ সময়ত হৈ নুঠে। সেয়া সঁচাকৈ এক চিন্তাজনক কথা নহয় জানো? কিন্তু আমাৰ এই প্লেনিংবোৰ ফুলফিল কিয় হৈ নুঠে? কিয় ভবা ধৰণে কামবোৰ হৈ নুঠে? এই সকলোবোৰৰ মূল কাৰণ যদি বিবেচনা কৰা যায় তেন্তে আমি দেখিম যে এই সকলোবোৰৰ মূল কাৰণ হৈছে লেক অফ মাইণ্ডফুলনেছ। কিন্তু তাৰ বাবে মাইণ্ডফুলনেছ কি জানিব আৰু বুজিব লাগিব। বাই ডেফিনেশ্যন, মাইণ্ডফুলনেছ ইজ দ্য এবিলিটি টু ফুলি প্ৰেজেণ্ট ইন দ্য মুভমেণ্ট। অৰ্থাৎ মনৰ সচেতনতাক সম্পূৰ্ণৰূপে বৰ্তমানত আবদ্ধ ৰখা। ই মনৰ এক অনাবিল বিশুদ্ধ অৱস্থা য'ত কোনো অহেতুক শংকা, ভয়, আসক্তি, পক্ষপাতদুষ্ট বা কোনো দোষদৰ্শী ভাৱনাৰ স্থান নাথাকে। মাথো বৰ্তমানটোক সম্পূৰ্ণ শুদ্ধ ৰূপত উপলব্ধি কৰা হয়। এই অৱস্থাত আমাৰ মন আৰু শৰীৰ সম্পূৰ্ণৰূপে আমাৰ নিজৰ নিয়ন্ত্ৰণত থাকে। ফলত প্ৰতিটো মুহূৰ্তই আমি অনুভৱ কৰিব শিকোঁ, উপভোগ কৰিবলৈ শিকোঁ। কিন্তু বন্ধুসকল, মাইণ্ডফুলনেছ এচিভ কৰা ইমান সহজ কথা নহয়। আমাৰ বেছিভাগকেই অতীতৰ ঘটনাসমূহে আৰু ভৱিষ্যতৰ চিন্তাই ইমানেই বিব্ৰত কৰে যে বৰ্তমানত থকাটো সম্ভৱ হৈ নুঠে। মাইণ্ডফুলনেছ গঢ় দিয়াৰ আটাইতকৈ ডাঙৰ অবষ্টেকল হৈছে আমাৰ ইনাৰ ক্ৰিটিক্স। ই এক দোষদৰ্শী ভাৱনা বা নিগেটিভ ছেল্ফ টক। এই ইনাৰ ক্ৰিটিক্স হৈছে আমাৰ অৱচেতন মন অৰ্থাৎ ছাবকনচিয়াছ মনত সোমাই থকা কিছুমান অভাৰ ক্ৰিটিকেল থটছ। এইবোৰ প্ৰকৃততে কিছুমান আৱৰ্জনা। এই আৱৰ্জনা বা জাংক ফাইলবোৰে আমাক মাইণ্ডফুল হোৱাত বাধা প্ৰদান কৰে। এই অৱস্থাত নিগেটিভ থটছ আহিলে কি কৰিব? ভেৰি চিম্পল, তৎক্ষণাত তাক পজিটিভ থটছেৰে ৰিপ্লেচ কৰক। ইয়াৰ বাবে এফাৰ্মেশ্যন বা ছেল্ফ মটিভেটিং টকছসমূহৰ সহায় ল'ব পাৰে। ই আপোনাৰ মাজত এক পজিটিভ ভাইব্ৰেশ্যনৰ সৃষ্টি কৰিব। আনহাতে এই পজিটিভ ভাইব্ৰেশ্যনসমূহে পজিটিভ এনাৰ্জিৰ সৃষ্টি কৰিব। দৰাচলতে পজিটিভ এনাৰ্জিসমূহ হৈছে এক সুন্দৰ আৰু সুখী জীৱনৰ মূল মন্ত্ৰ। এইখিনিতে বহুতৰে মাজত উদয় হোৱা এক সাধাৰণ প্ৰশ্ন হ'ল, মাইণ্ডফুলনেছ আৰু মেডিটেশ্যন একেই নেকি? দৰাচলতে মেডিটেশ্যন হৈছে মাইণ্ডফুলনেছৰে এক অংশ। মেডিটেশ্যনত ব্যক্তি গভীৰ চিন্তনত মগ্ন হয়। ই এক আনুষ্ঠানিক পদ্ধতি বা ফৰ্মেল প্ৰচেছ। মাইণ্ডফুলনেছ হৈছে মেডিটেশ্যনৰ এক বহল পৰিযোজনা য'ত জীৱনৰ প্ৰতি মুহূৰ্তই ধ্যানলৈ ৰূপান্তৰিত হয়। আনহাতে মাইণ্ডফুল মেডিটেশ্যন হৈছে এক আধুনিক কনচেপ্ট য'ত মনৰ বিভিন্ন দিশসমূহ আমি সচেতনভাৱে সলনি কৰিব পাৰোঁ। আমেৰিকাৰ চোপ্ৰা ৱেলনেছ চেণ্টাৰৰ প্ৰতিষ্ঠাপক ডাক্তৰ দীপক চোপ্ৰাই মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰিবলৈ 4টা উপদেশ দিছে। প্ৰথম, খন্তেক থমকি ৰওক। নিজৰ মনটোক নিৰীক্ষণ কৰক। এই মুহূৰ্তত আপুনি বৰ্তমানত আছেনে নে এশএবোৰি চিন্তাত মগ্ন হৈ আছে? দ্বিতীয়, সুবিধা হ'লে নিজৰ শৰীৰটোক গভীৰভাৱে অনুভৱ কৰক। ই বাৰু কিদৰে কাম কৰি আছে? তৃতীয়, কিছু সময়ৰ বাবে নিজৰ উশাহ নিশাহবোৰ অনুভৱ কৰিব চেষ্টা কৰক। চতুৰ্থ, কোনো ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে নিজকে প্ৰশ্ন কৰক, আপুনি বাৰু তেনেধৰণৰ প্ৰতিক্ৰিয়া কিয় কৰিব বিচাৰিছে? প্ৰিয় বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে বিষয়টোৰ ওপৰত এক থুলমূল ধাৰণা পাবলৈ সক্ষম হ'ল। তেন্তে পলম কিয়? আজিৰ পৰাই মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰা আৰম্ভ কৰক। মোৰ বিশ্বাস অতি কম দিনৰ ভিতৰতে আপুনি তাৰ গুড ৰিজাল্ট দেখা পোৱা আৰম্ভ কৰিব। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা দিয়ে যেন। এই বিষয়ে কিবা ক'ব লগা থাকিলে কমেণ্ট ছেকশ্যনলৈ গৈ মন্তব্য দিব পাৰে। আপোনালোকৰ বহুমূলীয়া উপদেশ পালন কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকৰ যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি লৈ যেন, যাতে ভিডিঅ'বোৰ আগলৈ পাই থাকে। শেষত সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।